সকলোকে নমস্কাৰ জনাইছোঁ প্ৰথমতে। আৰু অলপ কলমকৈ হ'লেও আপোনালোকৰ জৰিয়তে আমি ভেলাখামাৰ পূবালী সংঘৰ জৰিয়তে অনুষ্ঠিত হ'বলগীয়া ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীক ৰঙালী বিহু তথা নতুন বছৰৰ শুভেচ্ছা অলপ জনাইছোঁ। আমি অতি দুখেৰে আপোনালোকক জনাব ওলাইছোঁ যে আজি আমি যোৱা সোমবাৰে নিশা আমাৰ অঞ্চলটোৰ লগতে গোৱালপাৰা জিলাত বিভিন্ন অঞ্চলত আপোনালোকে ইতিমধ্যে গমেই পাইছে যে কাল ধুমুহাৰ ফলত আমাৰ বিশেষকৈ আমাৰ গাঁওখনত বিস্তৰ ক্ষতি কৰিলে। আৰু সেইকাৰণে আমি আজি আপোনালোকক দুখেৰে জনাব ওলাইছোঁ যে অহাকালিৰ পৰা অৰ্থাৎ 9 বহাগ 10 বহাগ 23 এপ্ৰিল 24 এপ্ৰিল তাৰিখে আমি ইতিমধ্যে ঘোষণা কৰা আমাৰ পূবালী সংঘৰ উদ্যোগত যি আমাৰ বছৰেকীয়া আমাৰ বছৰৰ মানে ৰঙালী বিহু উদযাপন আমি কৰোঁ ইয়াত, সেই অনুপাতে আমি অহাকালি প্ৰস্তুতি চলাইছিলোঁ, প্ৰস্তুতি আমি চলাইছিলোঁ। কিন্তু দুখৰ বিষয় আপোনালোকে গমেই পাইছে যে সোমবাৰে নিশাৰ ধুমুহাই আমাক সকলো আমাৰ প্ৰস্তুতি ইতিমধ্যে ম্লান কৰি পেলাল। আৰু আমি এতিয়া বিশেষকৈ গাঁওবাসী বিহু উদযাপন কৰাটো আমাৰ কাৰণে বৰ ডাঙৰ কথা হৈ গৈছে যে আমি এতিয়া মানে ঘৰত থাকিব পৰা পৰিৱেশ আমাৰ গাঁৱত নাই। আমাৰ ঘৰ দুৱাৰ গছ গছনি ভাঙি ইতিমধ্যে আমাৰ ক্লাবৰো এটা অংশ উৰুৱাই লৈ গৈছে ধুমুহাই, আমাৰ কাৰ্যালয়টোও ধুমুহাত উৰুৱাই লৈ গ'ল। সেয়েহে আজি আপোনালোকৰ জৰিয়তে আমি আমাৰ এই ৰঙালী বিহু উদযাপনৰ যি কাৰ্যসূচীৰ আমাৰ তাৰিখটো আছিল 9-10 বহাগ 23-24 এপ্ৰিল, এইটো আমি সাল সলনি কৰিব ওলাইছোঁ। আপোনালোকৰ জৰিয়তে এই কথাটো আমাৰ লগত জড়িত থকা তথা সমূহ অসমবাসী বা আমি গোৱালপাৰা জিলা কৃষ্ণাইবাসীক জনাব বিচাৰিছোঁ যে আমাৰ তাৰিখটো আমি অহাকালিৰ পৰহিৰ পৰিৱৰ্তে অহা বহাগ মাহৰ 16 বহাগ 17 বহাগ আমি তাৰিখটো পুনৰ নিৰ্ধাৰণ কৰিছোঁ। আমাৰ কাৰ্যসূচীটো যদিও সাময়িকভাৱে আমি অহাকালিৰ পৰহি স্থগিত ৰাখিছোঁ, তথাপি পুনৰ আমি 16-17 বহাগত আমি পুনৰ এই আমাৰ একেই কাৰ্যসূচী আমি চলাই নিবৰ কাৰণে প্ৰস্তুতি তথা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 30 এপ্ৰিল 30 মে 1 মে এই দুটা দিনত আমি কাৰ্যসূচীখিনি আমি সম্পূৰ্ণ আগৰ সিদ্ধান্ত মৰ্মে আমি চলাম। আৰু সেয়েহে আজি আপোনালোকৰ জৰিয়তে আমি সমূহ বিহুৱলীয়া ৰাইজ তথা আমাৰ এই অঞ্চলৰ সমূহ ৰাইজক তথা আমাক এই বিহুখন পৰিচালনা কৰাৰ ক্ষেত্ৰত যিসকল আমাৰ শুভাকাংক্ষীয়ে আমাৰ বিহুটোৰ লগত জড়িত হৈ থাকি আমাক বিভিন্ন ধৰণে সহায় সহযোগিতাত কৰি আমাক বিহুখন চলাই নিয়াৰ কাৰণে হাত আগবঢ়াইছিল, তেখেতসকলকো আমি এই কথাখিনি আপোনালোকৰ জৰিয়তে জনাব ওলাইছোঁ। লগতে এই বিহুত আমি যিখিনি কাৰ্যসূচী ৰাখিছিলোঁ, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে বিশেষকৈ আমাৰ মানে অহা পৰহিৰ যিটো কাৰ্যসূচী আছিল, বিশেষকৈ আমাৰ সাংস্কৃতিক সন্ধিয়া দুদিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমাৰ অনুষ্ঠানটো পৰিচালনা কৰোঁ। প্ৰথম দিনাখন আমাৰ ধৰক কাৰ্যসূচী আছিলে একক নৃত্য প্ৰতিযোগিতা, দ্বিতীয় কাৰ্যসূচী আছিলে সন্ধিয়াৰ ভাগত আমাৰ যিখিনি মানে অসমীয়া থলুৱা সাজপাৰৰ ওপৰত আমি এটা প্ৰতিযোগিতা ৰাখিছিলোঁ। এই দুইটা কাৰ্যসূচী আমাৰ বিশেষভাৱে সন্ধিয়াৰ কাৰ্যসূচীত আছিল প্ৰথম দিনাখনৰ। এই দুটা কাৰ্যসূচী আমি ছেম ডেটত আমি মানে 16 বহাগত আমি এইটো ৰাখিম। আৰু পৰহিৰ কাৰ্যসূচী হিচাপে সাংস্কৃতিক সন্ধিয়াত আমাৰ বিশেষ আমন্ত্ৰিত শিল্পী আছিল ৰাজশ্ৰী শইকীয়া গীতৰ শৰাই। আমি একেজন শিল্পীকে পুনৰ আমি মানে 17 বহাগত আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত তেখেতক ৰাখিছোঁ। আৰু লগতে আমন্ত্ৰিত আমাৰ বিহু নৃত্য দল আমি বহুকেইটা দল আমি আমন্ত্ৰণ কৰিছিলোঁ। সেইসকল দলো সাল সলনি নহয়, সেইসকল দলো আমাৰ মানে সাংস্কৃতিক সন্ধিয়াত তেওঁলোকে আহিব, তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিব। লগতে আমাৰ কাৰ্যসূচীটো আমি এনেধৰণে ৰাখিছিলোঁ, বিশেষকৈ প্ৰথম দিনাখনৰ কাৰ্যসূচী আমি আমাৰ সংঘৰ পতাকা উত্তোলনৰ পৰা আদি কৰি বিহু উদযাপন সমিতিৰ পতাকাৰ পৰা উত্তোলন কৰি খেল ধেমালিকে আদি কৰি আমি প্ৰথম দিনা কাৰ্যসূচী দুটা বিশেষকৈ আমাৰ আছিলে। আৰু লগতে আমাৰ এইবাৰ আমি বিশেষভাৱে আমাৰ যিসকল এইবাৰ যোৱা 2025-26ত মানে আমাৰ মেট্ৰিকৰ বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিসকল মানে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আছিল, তেখেতসকলক আমি সম্বৰ্ধনা কাৰ্যসূচী এটা ৰাখিছিলোঁ। লগতে আমাৰ ৰাজ্যিক আন্তঃৰাজ্যিক
মানে যিখিনি আমাৰ খেলুৱৈ আছে আমাৰ অঞ্চলৰ বিশেষভাৱে ভালেকেইজন খেলুৱৈ আমাৰ ইতিমধ্যে সুনাম কৰি আনছে। বিশেষকৈ আমাৰ মানে অসমৰ বাহিৰতো গৈ বা ভাৰতৰ বাহিৰতো গৈ খেলুৱৈ আছে আমাৰ, সেইসকলকো আমি মাতি আনি তেখেতসকলকো সম্বৰ্ধনা দিয়াৰ এটা ব্যৱস্থা কৰিছিলোঁ। আৰু লগতে আপোনালোককো আমি ভাবিছিলোঁ এইবাৰ অন্ততঃ আপোনালোকে যিহেতু অসমৰ বিভিন্ন সমস্যাৰ লগত বিভিন্ন পৰিস্থিতিৰ লগত ইমান কষ্টৰ মাজেৰে আপোনালোকে এই খবৰখিনি আপোনালোকে মানে যোগান ধৰি বিশেষভাৱে আমাৰ মানে প্ৰয়োজনীয় যিখিনি ঊৰ্ধ্বতম কৰ্তৃপক্ষ মানে সেয়া লাগিলে চৰকাৰৰ বিভাগেই হওক, সেয়া লাগিলে আমাৰ জনসাধাৰণ প্ৰয়োজনীয় জানিবলগীয়া কথাই হওক, আপোনালোকে সেইবিলাক সংগ্ৰহ কৰি যে আপোনালোকে এইবিলাক মানে দি থাকে, সেয়েহে আপোনালোককো আমি ভাবিছিলোঁ এই চেগতে বিহুত সম্বৰ্ধনা কাৰ্যসূচী এটা ৰাখিম। আৰু সেইটো আমি বাতিল কৰা নাই, এতিয়াও আমাৰ বাকী দুটা কাৰ্যসূচীৰ লগতে আপোনালোকৰ কাৰ্যসূচীটো আমি ৰাখিছোঁ। গতিকে আজিৰ এই আমাৰ মানে আপোনালোকক মাতি আনি প্ৰেছ মিটৰ জৰিয়তে অসমবাসী তথা আমাৰ গোৱালপাৰা জিলা তথা কৃষ্ণাই আমাৰ ভেলাখামাৰবাসী ৰাইজক বিহুৰ লগত জড়িত থকা শুভাকাংক্ষী সকলোকে আমি আমাৰ এই কাৰ্যসূচী কিছু সাল সলনি কথাটো অৱগত কৰাৰ কাৰণে আজি আমাৰ এই প্ৰেছ মিটটো দিয়াৰ উদ্দেশ্য। আৰু বিশেষকৈ আমি আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ম যে আমাৰ অঞ্চলটোত বিশেষকৈ আমাৰ মানিকপুৰ ভেলাখামাৰ পঞ্চায়তত বিস্তৰ ক্ষতি হৈছে। এই ক্ষতিখিনি যাতে প্ৰশাসনে ইতিমধ্যে আমি গম পাইছোঁ যে তেওঁলোকৰ ফালৰ পৰা এটা ছাৰ্ভে কৰিছে, সেই ছাৰ্ভেৰ জৰিয়তে যিখিনি তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে সেইখিনি যেন সঠিকভাৱে চৰকাৰৰ ফালৰ পৰা এটা মানে অনুদান বা তেওঁলোকক এটা মানে চৰকাৰে সহায়ৰ হাত আগবঢ়ায়, সেইখিনি আপোনালোকৰ জৰিয়তে আমি আজিৰ প্ৰেছ মিটৰ জৰিয়তে চৰকাৰকো এটা আহ্বান জনালোঁ। আশা কৰোঁ আমি আমাৰ দুৰ্গতৰ সময়ত যিসকল ব্যক্তি ইতিমধ্যে যথেষ্টখিনি হাৰাশাস্তি হ'ল টকা পইচাৰ পৰা সা সম্পত্তিৰ পৰা, সেইখিনি যেন কিবা হ'লেও যেন চৰকাৰৰ ফালৰ পৰা আমাক সহায়ৰ হাত আগবঢ়ায় আমাৰ এই গ্ৰাম্য অঞ্চলৰ মানুহখিনিক। তাৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি পূবালী সংঘ আৰু আমাৰ বিহু উদযাপন সমিতিৰ জৰিয়তে এইখিনি আহ্বান জনালোঁ। গতিকে এইখিনি আছিল আমাৰ মানে আজিৰ এই সাংবাদিক মানে সকল বিশেষকৈ আপোনালোকক মাতি আনি আমাৰ প্ৰেছ মিট দিয়াৰ উদ্দেশ্য। আশা কৰোঁ আমাৰ এই কথাখিনিত যেন সকলোৱে কোনো ধৰণৰ ভুল নুবুজি বা কোনো পক্ষৰ পৰা ইয়াক লৈ যেনে কোনো ধৰণৰ মানে ভুল বুজাবুজিৰ বাতাবৰণ সৃষ্টি নকৰে, তাৰ কাৰণেও আমি এটা আহ্বান জনাই আজিৰ এই প্ৰেছ মিটটো আমি দিয়াৰ আমাৰ 9 বহাগ 10 বহাগ আছিলে, তাৰ পৰিৱৰ্তে আমাৰ 16 আৰু 17 বহাগ হ'ল। 23 এপ্ৰিল 24 এপ্ৰিল আছিল, তাৰ পৰিৱৰ্তে আমাৰ 30 এপ্ৰিল আৰু 1 মে হ'ল। এই দুটা দিনৰ কাৰ্যসূচী আমাৰ 9-10 বহাগত যিটো কাৰ্যসূচী আমি সেই একেখিনি কাৰ্যসূচী আমি পৰৱৰ্তী আমি যিটো নতুনকৈ তাৰিখ লৈছোঁ সেই তাৰিখত আমি অনুষ্ঠিত কৰিম। গতিকে আশা কৰোঁ আমাক যেন সকলোৱে সহায় সহযোগিতা কৰে। আপোনালোকৰ জৰিয়তে সেইখিনিকে কৈ আমি এই প্ৰেছ মিটটো সামৰণি মাৰিছোঁ। ধন্যবাদ। যদি আপোনালোকৰ এই সম্পৰ্কত কিবা সুধিবলগীয়া জানিবলগীয়া আছে তেতিয়া